বৃদ্ধাশ্ৰমৰ দুৱাৰত কথা দাদুমণি বৰা আবৃত্তি নৱকৃষ্ণ ৰাজখোৱা। নিশা এটা সপোনৰ সতে আলাপ। সপোনত এজনী আইতা। আইতাৰ ওঠৰ কঁপনিত প্ৰতিটো শব্দ, প্ৰতিটোপাল তপ্ত চকুলৈ মোৰ মনৰ চোলাটো ভিজাই পেলাইছিল। আইতাক কুশল বাৰ্তা সুধিলোঁ। তাৰ উত্তৰত সন্তানৰ সুখ্যাতিৰ কথা, সন্তানৰ সুখেই তেওঁৰ সুখ। শৰীৰৰ ভয়ানক দাগবোৰৰ কথা সুধিলোঁ। অশ্ৰুসিক্ত নয়ন আঁচলেৰে মচি থোকাথুকি মাতেৰে কৈছিল, দাগবোৰ পুত্ৰ বোৱাৰীৰ মৰমৰ চিন। সাধু শুনিবৰ মন গ'ল। হঠাৎ সুধি পেলালোঁ, সাধু শুনাব? তাৰ বিপৰীতে ওঠত হাঁহি এটা লৈ কৈছিল, সাধু শুনাৰ দিন উকলিল। আধুনিকতাৰ আলোকত ডুব গ'ল সকলো, হাতে হাতে যান্ত্ৰিকতা যন্ত্ৰ। মই আকৌ সুধিলোঁ, আপুনি বৃদ্ধাশ্ৰমত কিয় আছে? অলপ সময় মৌন হ'ল তেওঁ। নামি আহিল বিষাদৰ অশ্ৰু। তথাপি তেনেকৈয়ে কৈ গ'ল, বৰ্তমান সকলোৱেই একো একোখন বৃদ্ধাশ্ৰম সাজি ৰাখক, কিয়নো এই সুবিধা অৱশ্যেই দিব আপোন পেটীয়া পুত্ৰ বোৱাৰীয়ে।